কিনো বস্তু আছে কাইলৈ পাঠশালাত গৈ আছোঁ। তো আজি আপোনালোকক দেখুৱাম বড়ো সাহিত্য সভা। আপোনালোকে চাগে অসমীয়া সাহিত্য সভা দেখিছে, কিন্তু বড়ো সাহিত্য সভা খুব কমেই দেখিছে। তো ভাবিছোঁ আজি এই ভিডিঅ'টোত আপোনালোকক বড়ো সাহিত্য সভা দেখুৱাম। আৰু বড়ো সাহিত্য সভাতনো কেনেকুৱা কি সিহঁতৰ খাদ্য সম্ভাৰ হওক বা দোকান পোহাৰ হওক বা কাপোৰৰ কি মেলা কৰিছে, সকলোখিনি এইটো যে আমি চাই আছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইফালে যে চাই দেখা পাব ইউনাইটেড বৰ্ডাৰ পিপলছ ফেডাৰেশ্যন। তো আজি আমি যাবৰ কাৰণে বাছ ৰেডি হৈ গ'ল। তো বাছ এতিয়া আহি পালে, এতিয়া আমি এক বাছ মানুহ যাম চাই থাকোঁ তাতে। একদম এজন আহি আছে, তো আমি একদম পুৰা বাছত বহি মেলি একদম ৰেডি। তো গাইজ এইটো হৈছে একদম মেইন আৰম্ভণি গেট। তো এতিয়া আমি বৰ্তমান ফাইনেলি আহি পালোঁ, আহি পিনে এতিয়া একদম সোমাই যাম। আহি পেলাই চাওক এইটো মেইন গেট। তো গাইজ এতিয়া মই বৰ্তমান উপস্থিত আছোঁ এখন বড়ো সাহিত্য সভা। গুৱাহাটী ISBT লখৰা ISBTৰ সন্মুখতে এখন বড়ো সাহিত্য সভা অনুষ্ঠিত হৈ আছে 1 আৰু 2 ফেব্ৰুৱাৰী আজি লাষ্ট প্ৰগ্ৰেম। তো আছোঁ মই বৰ্তমান এতিয়া মেইন গেটত উপস্থিত, আৰু ভিতৰত এনেকৈ চাব পাৰে পুৰা একদম সাহিত্য সভা চলি আছে। তো বড়ো সাহিত্য সভাতনো কেনেকুৱা কি প্ৰগ্ৰেম থাকে আৰু কেনেকুৱানো সাহিত্য সভাৰ ভিতৰত কিনো বস্তু আছে, গতিকে আমি আজি তাকে চাম, আপোনালোকক দেখাম। এইবিলাক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু একদম মেইন গেটৰ সন্মুখতে যেনেকৈ যদি চাই আপোনালোকে একদম বহুত মানে পষ্টাৰবিলাক ফটো দেখাব। এইটো এইজনক চিনি পাইছে নাই? আগ্ৰামা মহিলাৰী। তো গাইজ মোৰ পাছফালে যিজন ফটো দেখিছে, তো আপোনালোকে কোনে কোনে চবে চাগে চিনি পায়, আৰু কোন কোন চিনি পায় কমেণ্ট কৰিব। তো তেখেতেও আজি এই মিটিঙত উপস্থিত থাকিব, আৰু তেখেতেও আজি আমি লগ পাম আৰু আপোনালোকক দেখুৱাম। তো অলপ পিছতে তেখেতে আহিব আৰু আমাৰ মিটিং। আৰু এইফালে আপোনালোকে দেখা পাইছে মেইন পেণ্ডেল। চাওক বম ডাঙৰ পেণ্ডেল বনাইছে, তো ইয়াতে প্ৰগ্ৰেম হ'ব। আৰু গাইজ আপোনালোকে যদি চাই পেলাই চাওক বিভিন্ন ধৰণৰ দোকান পোহৰ খাদ্য মেলা ইয়াতে বহিছে। ছোৱালীবিলাকে একদম পূৰা নতুন নতুন ড্ৰেছ পিন্ধি ঘূৰি আছে। তো এইফালে চাব পাৰে কাপোৰৰ দোকান, ফাষ্টফুডৰ দোকান, আৰু ইয়াতে ছেক্ৰেটাৰীবিলাকৰ ফটো ধুনীয়াকৈ বনাই দিছে। মই বৰ্তমান এতিয়া আহি পালোঁ এতিয়া বড়ো সাহিত্য সভা। আপোনালোকে এনেকৈ দেখিছে চাওক, এইফালে একদম প্ৰগ্ৰেম হৈ আছে, এতিয়া আৰম্ভ হ'ব। চাই থাকক। আৰু গাইজ ইফালে যদি চাই আপোনালোকে দখনা শ্বপ দেখা পাব, দখনা শ্বপ। তো ইয়াতে বড়োসকলৰ দখনা আপোনালোকে কিনিব পাৰে যদি। তো গাইজ ইণ্টাৰেষ্টিং কথাটো হ'ল মোৰ পিছতে যে দেখিছে, তো তেখেতেও আজি আমাৰ এই মিটিঙত উপস্থিত থাকিব। তো এতিয়া আহিব অলপ পিছতে, তো চাই থাকক। আৰু একদম আমি তেখেতক একদম পোনপটীয়াভাৱে লগ কৰিম, আৰু একদম কি মিটিং হয় আপুনি চাই থাকক। আৰু আপোনালোকে যদি ডাইৰেক্ট একদম মেইন গেটৰ পৰা সোমাই আহি কিনে যদি এনেকৈ ইফালৰ পৰা যদি চাই, ধুনীয়া একদম ইয়াতে বিভিন্ন ধৰণৰ খোৱা বস্তুৰ মেলা, খাদ্য মেলা, বস্ত্ৰ মেলা, এইবিলাক চব বহিছে। আৰু এইফালে
ব্যৱস্থা কৰিছে শ্বহীদসকলৰ কাৰণে একদম বিশেষ ব্যৱস্থা তো ইফালে শ্বহীদসকলৰ কাৰণে শ্বহীদ বেদী বনাইছে আৰু ইফালে হৈছে আপোনাৰ দেখা হৈছে মেইন পেণ্ডেল ডক্টৰ লেড দীনেশ চন্দ্ৰ বড়োৰ মেইন পেণ্ডেল তো ইয়াতে ছোৱালীসকলে চাওক একদম ধুনীয়াকৈ সাজি কাচি ওলাই আহিছে আৰু এতিয়া মানে কি ঘূৰি ফুৰিছে আৰু নিজকে চেলফি লৈছে ফটো লৈছে আমাৰ মঞ্চৰ সন্মুখত থকা চকীবোৰ খালী হৈ আছে গাইজ ইফালে প্ৰগ্ৰেম চলি আছে আৰু ইফালে চলিছে খাদ্য মেলা তো খাদ্য মেলাত বিভিন্ন ধৰণৰ খাদ্য দিছে দালি ভাত চব্জি গাহৰি ভাজি আৰু মাছ তো এনেকৈ বিভিন্ন ধৰণৰ খাদ্য দিছে বলক আমি এতিয়া খাদ্য মেলা যাওঁ আৰু কি কি বস্তু দিছে অলপ বড়োসকলৰ লগত আমি টেষ্ট কৰি লওঁ আৰু এইফালে দেখা পাইছে বহুত দীঘলীয়া শাৰী বলক কিনো শাৰীছে ভিতৰত চাই আহোঁ আৰু এইফালে আমি ভিতৰত সোমাই আহি দেখিলোঁ এইফালে খাদ্য মেলা ইয়াতে মানুহবিলাক ভাত খাবৰ কাৰণে বহি বিশেষ ব্যৱস্থা কৰা আছে তো ইয়াতে কি খাদ্য দিব বা কি দিয়ে গম পোৱা নাযায় কিন্তু আমিও বহি তো গাইজ ইয়াতে খাদ্য দিয়া আৰম্ভ হৈ গ'ল তো গম পালোঁ দালি ভাত চব্জি আৰু গাহৰি দিছে গাহৰি ভাজি গাহৰি চব্জি তো ইয়াতে মানুহবিলাক পূৰা লাইন পাতি একদম খোৱাত ব্যস্ত তো মই খাই ল'লোঁ তো I don't take shit, I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up. I don't ever slow up, no I don't take shit, I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up and make a statement. I don't ever slow up, no I don't take shit, I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up and make a statement. Everything I do so instinctive and so passionate. Every word I move so descriptive like an adjective. I got a vendetta against people who patented being negative when you should be getting after it. I got facts over tracks, this and that. Spitting slow, spitting fast, I could roast, I could gas. Think I'm okay at last, but I don't know if that can erase all the past. And the pettiness, a reflection of the emptiness. Hilarious, you think you're worth my time, you're delirious. Mysterious, because you hide behind a fake exterior. Inferior, you know I'll always be a bit superior. Get off of me. মই অহাকাইলৈ পাঠশালাটোলৈ গৈ আছোঁ